আসসালামু আলাইকুম মোৰ মা ভনীসকল অসমীয়া ইছলামিক চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলোৱে ভালে আছে। আল্লাহৰ ৰহমতত ময়ো ভালে আছোঁ। আমাৰ আজিৰ প্ৰশ্ন হৈছে তাহাজ্জুদ নামাজটো সুন্নত নে নফল বুলি ধৰিব লাগিব। কিছুমানে কয় যে এই নামাজটো সুন্নত হয় আৰু কিছুমানে কয় যে এই নামাজটো নফল হয়। আচলতে এই নামাজটো কি হয় মই আপোনালোকক ধুনীয়াকৈ বুজাই দিম। ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব। বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। মোৰ মা ভনীসকল আৰু মোৰ বন্ধুসকল, আমি দৈনিক যি 5 ওয়াক্ত নামাজ পঢ়োঁ সেই 5 ওয়াক্ত নামাজ হৈছে ফৰজ নামাজ। এই 5 ওয়াক্ত নামাজ আৰু তাৰাবিৰ নামাজক বাদে যিমান নামাজ আছে সেই সকলোবোৰ নামাজ হৈছে নফল নামাজ। নফল মানে হৈছে অতিৰিক্ত। আমি এক্সট্ৰা সব কামাবৰ কাৰণে যিবোৰ নামাজ পঢ়োঁ সেইবোৰক কোৱা হয় নফল নামাজ। তাহাজ্জুদ নামাজটো ফৰজ বা সুন্নত নোহোৱাৰ কাৰণে এই নামাজক কোৱা হয় নফল নামাজ। কিন্তু আল্লাহ নবী ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে বাকী নফল নামাজসমূহক ইমান গুৰুত্ব দিয়া নাই যিমান তাহাজ্জুদৰ নামাজক দিছে। তাহাজ্জুদ নামাজ পঢ়াটো আল্লাহ নবীৰ আদত আছিল আৰু যি আমল আল্লাহ নবীয়ে ৰেগুলাৰ কৰিছিল আৰু আনকো কৰিবৰ কাৰণে হুকুম কৰিছিল সেইটোক কোৱা হয় আল্লাহ নবীৰ সুন্নত। সেইবাবে তাহাজ্জুদ নামাজক আল্লাহ নবীৰ সুন্নত বুলি ধৰা হয়। তাহাজ্জুদ নামাজটো পঢ়িবৰ সময়ত সুন্নতেই ধৰিব নে নফল বুলি ধৰিব আপোনাৰ যদি খেলিমেলি হয় তেন্তে আপুনি নিয়তটো এনেদৰে কৰিব, ইয়া আল্লাহ 2 ৰাকাত তাহাজ্জুদৰ নামাজ পঢ়িম বুলি নিয়ত কৰিছোঁ আৰু এইটোৱে হৈছে একেবাৰে সহজ পদ্ধতি। এনেদৰে 2 ৰাকাতকৈ আপুনি যিমান পঢ়ে আপোনাৰ ইচ্ছা অনুযায়ী পঢ়িব পাৰে। মোৰ কথাখিনি আপোনালোকে বুজি পাব বুলি মই আশা কৰিছোঁ। কিবা বুজি নাপালে কমেণ্টত জনাব। ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব, মোৰ কাৰণে দোৱা কৰিব। আসসালামু আলাইকুম। এনেকুৱা ভাল ভিডিঅ' আগলৈ চোৱাৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। কিবা জানিবলগীয়া থাকিলে কমেণ্টত জনাব। ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। আপোনাৰ এটা শ্বেয়াৰৰ কাৰণে হয়তো কোনোবাৰ উপকাৰ হ'ব পাৰে। আসসালামু আলাইকুম।